আমি আহি আছোঁ লালবাগ বটানিকেল গাৰ্ডেন। অৰূপ, মই ৰবা এই এফালে এয়া পেহী লখিমপুৰৰ পৰা আহিছে। পেহী ইয়াত নিহাৰিকা বৰা, ৰিকি। লালবাগত ঘূৰি ফুৰিছোঁ আমি এতিয়া বেগ লৈ ভাগৰি জুগৰি ঘূৰি ফুৰিছোঁ বোলো। 5টা বজালৈকে খোলা আছে। একো নাই, দিনদাৰ তাক ঘূৰি থাকিব লাগে। লালবাগ বটানিকেল গাৰ্ডেনৰ ভিতৰত এজন মানুহ শুব ধৰিছে। টোপনিয়ালি ব্লগাৰ এনেকৈ কৈছে। এয়া পানী পানী চব পানীয়ে পানী। সৰু বাবা চাই দিয়া এফালে। তুমি মাছখন কেলৈ পিন্ধি আছা ইমানকৈ? কৰোণা নহয় ন? কোনটো এইটো? অঁ, লালবাগ বটানিকেল গাৰ্ডেন ইমানেই ডাঙৰ ন, চাই চাই শেষে হ'ব নাই। খোজকাঢ়ি ভৰি বিষাই যায়গৈ। তথাপিতো লালবাগ বটানিকেল গাৰ্ডেন, ইয়াত বুঢ়া মানুহ আহিছে খোজকাঢ়িবলৈ। বুঢ়া মানুহ বহিছে, ঘূৰি অকণমান ভৰিবোৰ ষ্ট্ৰেচ কৰিছে। আৰু আমি গৈ ফুৰিছোঁ বনাই বনাই। মামৈ তামোল বুলি কয় নি? অঁ, সেইটো এয়া মামৈ তামোলৰ গছ ওপৰত। অসমীয়া মানুহ ন, য'তে ত'তে তামোলেই বিচাৰি পায়। লিচু চিঙি খাব পাৰিম নে? কি গছ এতিয়ালৈ চবে কনফিউজন। মানে কিছুমানে কৈছে লিচু, কিন্তু লিচু নহয়, এইটো টান টান, খাব নোৱাৰি চাগে, নহ'লে খালোঁহেঁতেন। কি গছজোপা কাটি হৈ মানুহৰ টাইপত অঁ, মানুহৰ নিচিনা গছ মানে এইকেইটা। হে দৌৰিবলৈ জগিং নে কি? সেই দিছে নাই জগিং দিছে নাই? খালী ভৰিয়ে জগিং কৰি আছে। এইটো মেইন ৰাস্তা নিচিনা ন, অহা যোৱা কৰিবলৈ। লাইট চাইট জ্বলিলে ভাল লাগিব ন? লাইট জ্বলালে থাকিবলৈ যেতিয়া নিদিয়ে কি লাভ? ইয়াতে অকণমান বহিম বুলি ভাবিছোঁ।
এইবোৰ চব ইয়াত বহাচোন তুমি সিহঁতকো বহিব কোৱা এইবোৰ চব ঘাঁহ চাহ কাটি থৈছে সিহঁতে চিকু নাই তাত বহিব পাৰি মানুহ বহি আছে জেগা আছে তাতো যাম বাৰু এপাক কি হ'ল আৰু যাওঁগৈ ৰ'বা দাদা ল'ৰা ভতিজা তেওঁ ল'ৰাটো হেৰিয়াতে পঢ়ে জেনেৰেলতে পঢ়িছে জগ্ৰফিত ল'লে নন্দী হিল অঁ নহয় এইটো কি আছিলে লালবাগৰ পাহাৰত কি কিবা মন্দিৰ এটা আছে সেইটো চাব যাওঁ ধুনীয়া লাগিছে বিয়া তোমাৰ চাৰ্জ খতম হ'ল ন বহুত ওখ ইয়াৰ পৰা সেই তললৈ চালেহে গম পায় কিমান দূৰ আহিছোঁ টোপনি উঠি যায়গৈ খোজকাঢ়ি হা ইফালেহে যাওঁ এইবোৰ গোটেই হাবি পাহাৰ ওপৰত হাবি ইয়াত চাগে গাৰ্ডেন চাগে থাকে বহি দেই ইমান যি হ'লেও বেংগলোৰ ৱেডাৰটো কোনো কমপ্লেইন কৰিব নোৱাৰে কিন্তু দেই সেইকাৰণে ইয়াত থাকিলে মানুহ যাবলৈ মোক নিবিচাৰে আগতে বোলে ইয়াততো ঠাণ্ডা আছিল ল'ৰাটোৱে কৈছে মোক ইয়ালৈ আহিলে মানে চুৱেটাৰ পিন্ধিব লাগে নাই না ব'লা এইটোৱে পাহাৰটো আৰু কি মানুহ চাবলৈ আহে নাজানো আহি থাকা ক'ত ভাল কি বে ইগল ওপৰত গল হৈ আছে অৰিজিনেল হয় পুৰা আহোঁতে গোটেইখিনি এনেকুৱাই হৈছিলে হেৰি এক্সিট ফ্ৰম লালবাগ এনেই ভাল লাগে হয় নাই কাষৰ পৰা ফুল চুল থকা বেংগলোৰলৈ আহিলে ইয়াত আহে আৰু মানুহ এখন চিটিৰ মাজতে ন
দেৰিকে হয় কিন্তু দেই, আমাৰ তাত ছানছেট হৈ গৈছে দেৰি হয় মানত, এতিয়া দেৰি হয়, হেৰি আহিছে, ঠাণ্ডা আহিছেতো তাতে এন্ধাৰ হ'ব। 6টাই বাজিছে, 10 মিনিট আছে। আজিহে বৰষুণ দিয়া নাই, কম ৰেগুলাৰ বৰষুণ দি আছিলে কিন্তু